বজালীৰ সৰুপেটাত চাঞ্চল্যকৰ ঘটনা লাভ জেহাদৰ বলি হৈছে এগৰাকী হিন্দু যুৱতী মনিকা বৰ্মনক হত্যা মুছলমান প্ৰেমিকৰ বজালী আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী আৰিফ আহমেদক এই হত্যাকাণ্ডক আত্মহননৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও বজালী জিলা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা জানিব পৰা মতে 19 বছৰীয়া যুৱতী মনিকা বৰ্মনৰ সৈতে আৰিফ আহমেদৰ প্ৰেমৰ সম্পৰ্ক আছিল পাছলৈ আৰিফ আহমেদৰ সৈতে মনিকা বৰ্মনে সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবে আৰিফে যুৱতীগৰাকীক বিভিন্ন প্ৰকাৰে ব্লেকমেইলিং কৰাৰ অন্তত যুৱতীগৰাকীক কালি আৰিফে হত্যা কৰি চিপ লগাই আত্মহননৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও আজি বজালী আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিছে আৰু ধৃত যুৱকজনক কৰায়ত্ব কৰে এতিয়া ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আজি ৰাতিপুৱা আমাৰ সুইচাইড ৰিপৰ্ট এটা পাইছোঁ সুইচাইড হোৱা বুলি খবৰ পাইছোঁ আমাৰ সৰুপেটা থানাৰ আমাৰ আমি যিহেতু ছোৱালীগৰাকী 19 বছৰীয়া আছিলে আমি ঘৰলৈ আহিলোঁ আৰু প্ৰাৰম্ভিক অনুসন্ধান কৰোঁতে আমি দেখা পালোঁ যে এনেকুৱা আমাৰ সন্দেহ হ'ল যে তোমাৰ ছুইচাইড কেছ নহয় আৰু ছুইচাইড হিচাপে প্লটহে কৰা হৈছে গুল মাৰি থৈছে কিন্তু এইটো মাৰ্ডাৰ কেছ বুলি আমাৰ সন্দেহ হয় আৰু অনুসন্ধান কৰোঁতে আমি গম পালোঁ যে প্ৰেমজনিত সম্পৰ্ক আছিলে ছোৱালীগৰাকী ছোৱালী ভিক্টিমগৰাকীৰ নাম মনিকা বৰ্মন তেওঁৰ আৰিফ আহমেদ নামৰ এজন ব্যক্তি 21-22 বছৰীয়া তেওঁলোক প্ৰেমজনিত সম্পৰ্ক আছিলে আজি 2-3 বছৰৰ পৰা কিন্তু মনিকা বৰ্মন যিহেতু তাই NCC কৰে আৰু তাই পঢ়া শুনাৰ প্ৰতি ধাউতি আছিলে গতিকে কিছুদিনৰ পৰা তেওঁতো এৰাই চলিব বিচাৰিছিলে সম্পৰ্কৰ পৰা আঁতৰি আহিব বিচাৰিছিলে অসমীয়া ছোৱালী বৰ্মন আৰু হয়তো মনিকা বৰ্মনৰ বৰ্তমান বেলেগ এজন ব্যক্তিৰ লগতো প্ৰেমজনিত সম্পৰ্ক হৈছিলে গতিকে এইটো আৰিফ আহমেদে এইটো এৰাব মানে তেওঁ পিছত লাগি আছিলে তেওঁক ব্যতিব্যস্ত কৰি ৰাখিছিলে ব্লেকমেইলিঙো কৰা বুলি হেৰি হৈছিলে কিছুমান ফটোজ তেওঁলোকৰ আগৰ ৰিলেশ্যনশ্বিপৰ আছিলে সেইখিনিও তেওঁ ভাবুকি দি থাকে আৰু ফাইনেলি সেই পৰা হেৰি কৰোঁতে এতিয়া বৰ্তমান প্ৰাৰম্ভিক যিখিনি পাইছোঁ আমি অনুসন্ধানত আৰু ফাইনেলি কালি ৰাতিপুৱা 3:30 পৰা 4:30 ভিতৰত এইটো তেওঁক মাৰ্ডাৰ মাৰিছে ডিঙি টিপি আৰু তাৰপিছত মনিকা বৰ্মন একচুৱেলি মনিকা বৰ্মনৰ তেওঁলোকৰ অৰিজিনেল যি ঘৰ তেওঁলোকৰ পৰে আনন্দ বাজাৰ আণ্ডাৰত কিন্তু তেওঁলোকে আজি 15 বছৰৰ পৰাই সৰুপেটা অঞ্চলৰ ইয়াতে ভাড়া থাকে আৰু এই ভাড়া য'ত থাকে তাৰে ভাড়াঘৰ দুটা ঘৰ আছে এটা ঘৰ তাই পঢ়া শুনাৰ বাবে ব্যৱহাৰ কৰিছে সেই পঢ়া শুনাৰ ঘৰ পৰিকল্পিত মানে প্ৰেমজনিত আৰু প্ৰেমজনিত সম্পৰ্কৰ এটা হেৰি এটা আছে আৰু যিহেতু তাক এৰিব বিচাৰিছিলে আৰু লগতে পৰিকল্পিতটো হয় তেওঁ মাৰি পেলাই প্লেন কৰি পেলাই মাৰ্ডাৰ কৰিছে কৰি পেলাই ওলমাই থৈছে বৰ্তমান যিখিনি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ যিখিনি ছাছপেক্টেড বৰ্ডটো ইউজ কৰিব লাগিব কিয় বাকী ক্ৰাইম চিন আমি হেৰি কৰি আছোঁ আৰু বৰ্তমানলৈকে পোৱা হোৱা নাই আৰু আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ ব্যক্তিজনক আৰু তেওঁকো অনুসন্ধান চলি আছে আধা ঘণ্টাৰ ভিতৰতে তদন্ত কৰি দোষীক কৰায়ত্ব কৰা হৈছে এয়া আচলতে বজালী আৰক্ষীৰ সফলতা মানে আমি প্ৰথম কথা সময়ত আহি পালোঁ আমি আৰু আহি পাই পেলাই যিখিনি স্পটত আমি দেখিলোঁ বা অভিজ্ঞতাৰ ফালৰ পৰা হওক বা অকণ আমাৰ সহায়ো কৰিলে আমাৰ তেওঁ যেতিয়া NCC কেডেট আছিলে তেওঁলোকৰ পৰা আমি সোধা পোছা কৰোঁতে কিছুমান কথা গুৰুত্বপূৰ্ণ কথা গম পালোঁ আৰু লগতে তেওঁৰ আজিকালি মোবাইলটোত কিছুমান বস্তু আমাৰ ইভিডেঞ্চ আমি কিছুমান পাইছোঁ ইনভেষ্টিগেশ্যনত সহায় গতিকে কম সময়তে কৰিবলৈ সক্ষম হ'ল কিন্তু এটা দুৰ্ভাগ্যৰ কথা যে এগৰাকী উদীয়মান প্ৰতিভাৱান যুৱতী আমি হেৰাব লগা যিহেতু ছোৱালীজনী ছাৰ হিন্দু আছিলে বেংগলী আছিলে ল'ৰাজন যিহেতু মুছলমান আছিলে ঘৰৰ মানুহ গম পাইছিলে নেকি কিবা আপোনালোকে তদন্তত গম পাইছে নেকি ছোৱালীৰ মাকে গম পায় সেইকাৰণে বাধা দিছিলে আৰু সেইকাৰণে হয়তো তেওঁ আঁতৰি আহিব চেষ্টা